ভাই হা তিৰত ভাই হা সকলোকে ধন্যবাদ ইমান ধুনীয়া এটা ট্ৰিপ আমাৰ কাৰণে এৰেঞ্জ কৰাৰ বাবে আকৌ আহিম আকৌ লগ পাম নমস্কাৰ বন্ধুসকল আপোনালোকে দেখিবলৈ পাইছে চাওক এই দলংখন বনাই থকা হৈছে এতিয়া যিহেতু পকী দলং নাই আমি বাঁহৰ সাঁকোখনেদিয়ে আমাৰ বাইক পাৰ কৰিব লাগিব গতিকে আপোনালোকে চাই থাকক আমি যাওঁতে কেনেকৈ যাওঁ তে জাৰ্ণিটো আমাৰ লগত থাকক আমি এতিয়া আহি ডাবৰঘাট পালোহি ডাবৰঘাটত এতিয়া আমি বন্ধু এজনৰ ঘৰত সোমাইছোঁ সেয়া বন্ধুজনৰ ঘৰ তেওঁলোকে এতিয়া বাকী যোগাৰবোৰ কৰি আছে আৰু মই এতিয়া আপোনালোকক দেখাবলৈ খুজিছোঁ আমাৰ বৰঘৰটো এই বৰঘৰটোলৈ চাওক দেখিবলৈ পাইছেনে আপোনালোকে এই বৰঘৰটো এইটো হ'ল আমাৰ বৰঘৰ কিন্তু সাধাৰণতে আমি কি জানো আমাৰ সিফালে চাৰিটা খুঁটি পুতি তাত এখন টিনৰ চালি দি যেনে তেনে নীতি নিয়মবোৰ কৰি থয় আৰু সেইটোৱে আমি বৰঘৰ বুলি জানো কিন্তু আচল বৰঘৰ হয় এইটো আমাৰ এই বৰঘৰটো হয় ইয়াতে গোটেই কামবোৰ কৰা হয় বৰঘৰ নীতি নিয়মবোৰ চাওক আপোনালোকে কিমান ডাঙৰকৈ সাজিছে বৰঘৰটো এইটো খেৰৰ চালি কিমান ধুনীয়াকৈ বহুত মানুহ থকা ঘৰৰ দৰে এটা কিমান বিশাল হয় এই বৰঘৰটো তেওঁলোকে কিমান ধুনীয়াকৈ সাজিছে আপোনালোকে ভালদৰে চাই লওক আমাৰ সেইফালে এই বৰঘৰটো প্ৰায় পাবলৈ নোহোৱা এইটো দেখিছে আপোনাৰ এই নদীখনৰ নাম হ'ল দিছা নদী সিটো পাৰে মেঘালয় আৰু এফালে আপোনাৰ হ'ল অসম আৰু এই অসমে আমি যিটো এৰিয়াত আছোঁ সেইটো আপোনাৰ তিৱাসকলৰ এসময়ত গোভা ৰাজ্য আছিল গোভা ৰাজ্য অন্তৰ্ভুক্ত আছিল আৰু এই গোভা ৰাজ্য 1826 চনত যেতিয়া ব্ৰিটিছৰ লগত ইয়াণ্ডাবু সন্ধি চুক্তি হৈছিল তেতিয়া গোভা ৰাজ্য ব্ৰিটিছৰ অধীনলৈ যোৱা নাছিল গোভা ৰাজ্য ব্ৰিটিছৰ অধীনলৈ গৈছিল 1835 চনত মানে অৰ্থাৎ প্ৰায় 9 বছৰ পিছত গোভা ৰাজ্য ব্ৰিটিছৰ অধীনলৈ গৈছিল আৰু এই বন যিখিনি হয়তো বহুতে নাজানে হয়তো বহুতে জানিব পাৰে তথাপি আপোনালোকক এই ভিডিঅ'টি দ্বাৰা জনাবলৈ চেষ্টা কৰিলোঁ আৰু ইয়াৰ স্থানীয় ল'ৰা আছে আৰু আমাৰ ইয়াতে গোভা ৰাজ্যত আৰু কি আছে পোৱা যায় আমাৰ গোভা ঐতিহাসিক গোভা ৰাজ্যত আমাৰ চাবলৈ মানে আহোম যিটো ৰজাই ৰাজত্ব কৰা সময়ত যিখিনি তেওঁলোকে জয়দৌল শিৱদৌল যি ধৰণৰ পুখুৰী আছিল আমাৰ ঐতিহাসিক গোভা ৰাজ্যতো সেই ধৰণৰ পুখুৰী আছে আমাৰ আমি মুছলিম সম্প্ৰদায়ৰ ছোৱালী কিবা লোকে মানে বিয়া পাতো আমি খুদুৰণি কৰিবৰ কাৰণে আমি গৰীয়া পুখুৰী এটা আছে গোভা ৰাজ্যৰ মানে এতিয়া বৰ্তমানৰ যিটো মানে ঐতিহ্য তাৰপিছত আপোনাৰ হাঁহচৰা পুখুৰী এটা আছে গোভা ৰজাই হাঁহ পালন কৰিবৰ কাৰণে পুখুৰীত হাঁহচৰা পুখুৰী আছে তাৰ লগতে আছে মানে কুঁৱৰী পুখুৰী যিটো মানে সেই কুঁৱৰীটো সেই ইতিহাসটো অলপ মানে দেওলাংখুত অলপ চুই যোৱা নাই যদিও গোভা ৰজাৰ ইতিহাসত মানে হিষ্ট্ৰীত সোমাই আছে এই বিষয়টো তো আপোনালোকে গম পাইছে আৰু গোভা ৰাজ্যৰ বিষয়ে জানিব হ'লে আমি একদম পাহাৰলৈ যাব লাগিব আৰু ব্ৰিটিছৰ বিষয়ে জানিব হ'লে পাহাৰলৈ যাব লাগিব আৰু এইখিনি আমি পিছত আপোনালোকক দেখুৱাবলৈ বা আপোনালোকক বঞ্জি অলপ কথা অলপ জনাবলৈ আমি চেষ্টা কৰিম পাহাৰৰ এতিয়া কাষে এই ৰাস্তা দিয়া অহা যোৱা কৰিব লাগিব এতিয়া আপোনালোকে ৰাস্তা দেখিয়ে গম পাইছে কেনেকুৱা ৰাস্তা বেকা দ গাঁতৰ মাজেদি আমি অহা যোৱা কৰিব লাগিব এটা জুৰি আমি ৰাস্তাৰ মাজতে পাইছোঁ বহুত হেভি বৰষুণ হ'ল বৰষুণৰ কাৰণে আমি ইয়াৰে স্থানীয় মানুহে ঘৰত সোমালোঁ সোমাই আমি আমাৰ ড্ৰেছ চেঞ্জ কৰিলোঁ ড্ৰেছবোৰ চেঞ্জ কৰি এতিয়া আমি হয়তো এনেকৈ খোজকাঢ়ি যাব লাগিব একো নহ'ব যেন লাগিছে আজি
এই অৱস্থা। আপোনালোকে পিছফালে পাহাৰ চাওক, বৰষুণ আঁতৰি যোৱাৰ পিছত এতিয়া ধুনীয়াকৈ যিবিলাক ডাৱৰ ওলাইছে, অলপ মিহি মিহিকৈ কি বৰষুণ দি আছে, কিন্তু তাৰ লগতে ডাৱৰো ওলাইছে আঁতৰিছে, আৰু এইফালে আপোনাৰ বেলি ওলাবলৈ ধৰিছে। এইটো হৈছে আপোনাৰ কাৰ্বি আংলং পাহাৰ, কাৰ্বি পাহাৰ ন, ৱেষ্ট কাৰ্বি আংলঙত আপোনাৰ সেইটো চাইড আছামৰ ন। আমি এতিয়া বৰ্তমান মেঘালয়ত আছোঁ, আমি বৰ্তমান এতিয়া মেঘালয়ত আছোঁ। আমি এতিয়া মেঘালয় ৰিভৰ জিলাত আছোঁ, আৰু আমি অলপ পিছত আমাৰ মেইন ঠাইলৈ যাম, যিটো উদ্দেশ্যলৈ আমি আজি আহিছিলোঁ। আপোনালোকে থাকক আমাৰ লগত, আমি দেখাম। এতিয়া আহি একেবাৰে পাহাৰৰ টপ পালোঁ আহি। আমি আহি থকা মেইন ঠাইখিনি য'লৈ আহিম বুলি কৈছিলোঁ আহি পামহি এতিয়া। তাত আমাৰ কেইজনমান বন্ধু ৰৈ আছে আমাৰ কাৰণে, হয়তো আমি পাই গ'লোহি এয়া। অ' মাই গড, লুক এট দ্য ভিউ। আপোনালোকে ভিউটো চাওক, আৰু এই পৰিৱেশৰ আপোনালোকে আমেজ লওক। মই আপোনালোকক জুম কৰি দেখুৱাম। ইয়াত যিমানবোৰ আছে প্ৰায় আমাৰ তিৱা মানুহে হয়, যি মানুহ বুলিবলৈ প্ৰায় একদম পাতল, একেবাৰে সেৰেঙা। জানেই আপোনালোকে পাহাৰীয়া অঞ্চলবিলাকত কেনেকৈ মানুহ থাকে। মেঘালয়ত থকা আপোন তিৱা মানুহবিলাক চাওক, সেয়া আমাৰ তেখেতলোকে আপোনালোকক মই দেখাই আছোঁ। তেনেকৈ বাৰীৰ পৰা পাণ ছিগি এয়া পাণৰ মুঠা বান্ধিছে, এইবোৰ তেওঁলোকে বেছি কৰি এনেকৈ তেওঁলোকে জীৱন নিৰ্বাহ কৰে। আৰু ঘৰবোৰ দেখিছে, প্ৰায় প্ৰত্যেকৰে ঘৰবোৰ এনেকুৱাই, এইটো ষ্টাইলৰ হয় প্ৰত্যেকৰ ঘৰবোৰ। তেনেকৈ আপোনালোকে দেখিবলৈ পাব। সেই পাহাৰৰ ওপৰত সেয়া তাতো দুঘৰ আছে, সেইফালে এঘৰ আছে। পানী তুলি আছে, দেখিছে ন, আমি কলহত পানী তুলিবলগীয়া হৈ গৈছে। এতিয়া আমি ওপৰলৈ যাম, ওপৰতে গোটেই আয়োজনবোৰ আছে এই ঘৰটোত। আপোনালোক আমি লাহে লাহে ওপৰলৈ উঠিছোঁ পাহাৰৰ ওপৰত। প্ৰায় আমি এতিয়া টপ অফ দ্য হিল, মানে আমি গোটেই ভিউটো ইয়াৰ পৰা আপোনালোকক দেখাব পাৰিম। গোটেই পাহাৰৰ একদম ওপৰত আহিলোঁ। পাহাৰত এতিয়া মেঘে আগুৰি ধৰিছে, আমি পাহাৰৰ ওপৰতে আছোঁ। তলত প্ৰায় এইফালে গোটেই চাৰিওফালে চাওক, গোটেই ভিউটো। ভাস্কৰ দা কি আনিলে? মেষ্ট টেঙা। বলক তেন্তে আমাৰ আজি জুতিটো চাওঁগৈ কেনেকৈ কি কৰে। এইখনে আমাৰ মূল প্ৰৱেশ দুৱাৰ, এতিয়া আমি সোমাম। এইটো আমাৰ নৰসিংহ পাত হৈছে আমাৰ ভাস্কৰ দাই। বাকী এয়া গোটেই খাদ্যবোৰ আমি আয়োজন চলিব ইয়াতে, আহক আমি দেখুৱাম। প্ৰথমে আমি দেখাওঁ আহক মূল কামটো, যিটো মাংসটো যিহত বনোৱা হ'ব। এয়া চাওক বাঁহৰ চুঙাত আমাৰ দাদাই কাটি আছে বাঁহৰ চুঙা। আহক আমি ভিতৰলৈ যাওঁ। কলডিল আৰু মাংস সোমাই দিছে না, বেঙেনা পানঠাই বেঙেনা, টপ মানে কলডিলৰ এইটো মজিং লাই, যিটো আমি পাতটোৰ কথা কৈ আছিলোঁ। এই মজিং লাই পাতটো এইটো গাহৰিৰ লগত খাবলৈ বহুত ধুনীয়া হয়। ইয়াৰ টেষ্টেই বেলেগ। আমি এবাৰ টেষ্ট কৰিলোঁ ইতিমধ্যে, সেইটো পাতটোৱে খাইছিলোঁ নেকি না? হয়, বহুত ধুনীয়া। আপোনালোকেও কেতিয়াবা ঘৰত টেষ্ট কৰি চাব। মই পাতটো আপোনালোকক দেখাই দিছোঁ। এই পাতটো এইটো হয়, এইটো চামচুৰি পাতটো। এই পাতটো চামচুৰি পাত। আপোনালোকে প্ৰায় কেতিয়াবা হাবিত গ'লে বা নিজৰ বাৰীতে হয়তো দেখা পাব এই পাতটো। তাৰপাছত আকৌ এই কলপাত আনি থৈছে, কলপাতত আমাৰ পাতত দিয়া হ'ব। ঠিক আছে থাকক, আপোনালোকে আকৌ দেখাম কি কি কৰিম আমি গোটেই দিনটোত আজি। কি কাটিছে কি খুন্দিছে এইটো? জলকীয়া আৰু হালধি, কেঁচা হালধি, জলকীয়া আৰু কেঁচা হালধি ন। ঠিক আছে, এয়া চাওক আমাৰ গোটেই খাদ্যৰ ৰেচিপিটো আজি। কিহৰ লগত খাম আমি? এইটো গাহৰি মাংসৰ লগত খাবলৈ বহুত টেষ্টি হয় বুলি কৈছে তেওঁলোকে। এইটো আমি এতিয়া কি কৰিম, এইটো পাতত দিম ন, চামচুৰি পাতত দিম।
Same movie jo, itu dulu itu kudu tutupnya semua loh. Oi. Kurang itu itu boleh kan? Oi. Saya kapirin nih kudu rawat saya ini. Hah? Masuk grafik hijau. Itu bertengah. Iya. Berarti dan masuknya memberikan itu bola. Bola. Ama itu তো নৰ্মেল না সি কৰা ৰুচা বুলি কয় আৰু ছুৱা ছুৱা আমি ভাতটো ভাবিছিলোঁ আমি চুঙাতে দিম বুলি কিন্তু সময় একদম নাটনি টানাটনি আৰু সেই গতিকে আমি ইয়াতে ভাতটো বনালোঁ চৌতে এয়া চাওক আমাৰ খাদ্য প্ৰায় প্ৰস্তুত হৈ গৈছে গোটেইবোৰ এতিয়া আমি চুঙাত দিয়া গাহৰিটো উলিয়াইছোঁ তলৰ ফালৰ পৰা এটা মোৰ কষ্ট হৈছে দেখিছে গোটেইটো চব প্ৰায় পুৰা গৈছেগৈ আমাৰ প্ৰায়বিলাক কাম সম্পূৰ্ণ হৈছেগৈ এতিয়া এতিয়া আমি দেখিছে নহয় অৱস্থাটো আমি যেতিয়া অৱস্থা নাই জুইত আমি মাংস সিজালোঁ এতিয়া আহক আমি ভিতৰলৈ যাওঁ ভিতৰত কি হৈছে চাওঁগৈ আহক এতিয়া আমাৰ প্ৰায় সকলোবোৰ কাম শেষ হৈ গৈছে এতিয়া আমি যাবলৈ ওলাইছোঁ ইয়াৰ পৰা বাকী আমাৰ পাছুজা কি ক'ব এতিয়া এওঁলোকক ধন্যবাদ দিছোঁ আৰু এতিয়া তেলত আৰু মূল নায়ক এজনে গোটেইখিনি আয়োজন তেখেতে কৰিছে আমাৰ লুমফৈ হয় তেখেতে গোটেইখিনি আয়োজন কৰিছে আৰু যিখিনি আইটেম মানে তিৱা ট্ৰেডিশ্যনেল যিখিনি আইটেম বহুত টেষ্টি হৈছে তেখেত আমাৰ অঞ্চলটোৰ জেনেৰেল ছেক্ৰেটাৰী ন হয় আৰু এখেত হ'ল লুমফৈ গাঁৱৰ ছেক্ৰেটাৰী হয় আৰু তেখেতকো ধন্যবাদ জনাইছোঁ তেখেতো আমাক আহি পেলাই বহুত সহায় সহযোগিতা আগবঢ়ালে তেখেতলৈ অশেষ ধন্যবাদ থাকিল ঠিক আছে আহক আমি গোটেই দিনটো সামৰণি মাৰিছোঁ আমি এই তিৰতৰ ঘৰত এতিয়া আমি ইয়াৰ পৰা যাবলৈ ওলাইছোঁ পাই হা তিৰত পাই হা সকলোকে ধন্যবাদ ইমান ধুনীয়া এটা ট্ৰিপ আমাৰ কাৰণে এৰেঞ্জ কৰাৰ বাবে আকৌ আহিম আকৌ লগ পাম বাই